হেল্ল' গাইজ, গুড ইভিনিং এণ্ড ৱেলকাম বেক টু মাই ব্লগ। তো সকলোকে কৈছোঁ হেপ্পী নিউ ইয়েৰ। দেৰিকৈ হ'লেও হেপ্পী নিউ ইয়েৰ ইভিনিঙতে কৈছোঁ বাৰু, মৰ্ণিং সোনকালে নুঠিলোঁ মানে বতৰটো ঠাণ্ডা যে। তো আজি ইভিনিঙতে কৈছোঁ হেপ্পী নিউ ইয়েৰ। তো সকলো এইটো বছৰ যাতে ভাল যাওক, আগৰ বছৰটোত যি হ'ল এইটো বছৰ যাতে ভাল কুশলে যাওক চবৰে, এইটোৱে আশা কৰিছোঁ। আৰু কি বুলি কয়, আৰু এই 1 তাৰিখে যে লয় যে কি বুলি কয়, এইটো নকওঁ সেইটো নকওঁ, মোৰ সেইবিলাক নাই, আগতে কৈছোঁ কাৰণ মানিবই নোৱাৰিম যেতিয়া, তো কৈ লাভ নাই। তো ঘৰত চাকি ধূপ চুপ জ্বলালোঁ, ধূপ চুপ জ্বলাই সেৱা চেৱা কৰিলোঁ চবকে। সেৱা চেৱা কৰাৰ পিছত এতিয়া মই যাম ডান্স ক্লাছ, প্ৰেক্টিচ আছে, আমি যাম IIT এলচেৰিঙ্গা। তো তাৰ কাৰণে প্ৰেক্টিচ হৈ আছে, প্ৰেক্টিচ হোৱাৰ পাছত প্ৰেক্টিচলৈ যাম। প্ৰেক্টিচলৈ যোৱাৰ পাছত প্ৰেক্টিচ হ'ব আজি 1 তাৰিখ বুলিনো কি কৰিম আৰু, একোতো নাই তেনেকুৱা মন্দিৰ, মানে মোৰ মন্দিৰত যাব নাপায়। তো সেইটো কাৰণে মন্দিৰতো যাব পৰা নাই, ঘৰৰ গোঁসাই ঘৰতে সোমাইছোঁ আৰু। তাৰপিছত এতিয়া ৰেডি চেডি হ'লোঁ, ৰেডি চেডি হোৱাৰ পাছত যাম। ঘৰকে মায়ে চকচকীয়া কৰি থৈ দিছে একেবাৰে। নতুন বছৰ এটাই কমি থাকি গ'ল আৰু দেউতা নাই আৰু। প্ৰথমটো বছৰ যোনটো বছৰত মানে দেউতা নাই, কি ক'ম আৰু। চবতছে জমনি লাগিলে মই গা পা ধুই আহিলোঁ, অহাৰ পাছত মই ভাবিছোঁ কি মায়ে মেগী চেগী বনাই থৈ দিছে, এইটো দাঙিছোঁ, ডাঙৰ মাছ দুটা ওলাইছে। কেনেকুৱা লাজ পাইছোঁ মই পূৰা একদম জোচ আৰু, মই বোলো কি বুলি কয় জোচ আৰু বোলে এই গা পা ধুই আহিছোঁ, মায়ে মেগী চেগী বনাই থৈছোঁ, নতুন বছৰ 1 তাৰিখ। আজি খোৱাৰ পৰা উঠিছোঁ, গালি খাই মায়ে, উঠিছোঁ গালি মইতো সেইটো মানে কি বুলি কওঁ, গালি মই খামেই ৰাতিপুৱা, সেইটো সঁচা কথা। গালি খাই উঠিছোঁ, উঠাৰ পাছত এতিয়া গা পা ধুই ধূপ চুপ জ্বলাই আহিছোঁ আৰু ডাইনিং টেবুলত বাতিটো থৈ দিছে। তাৰপিছত দাঙি পেলাই চাইছোঁ মেগী ওলাব লাগে, ওলাইছে দুটা মাছ। অ' বেমাৰী কি কৰি আছ? তো আমাৰ গোঁসাই ঘৰ। কি কৰি আছ? কি হ'ল? কিয়? আমাৰ গোঁসাই ঘৰ। হা? কি হ'ল? থেই, কথাটো ফুটাই পেলাই ক'ব, কি আঙে বাঙে কৈ থাকে। এজনী ওলাইছেহি মনে 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 মনে, ইয়া মোকে বিচাৰি ফুৰিছ হয়, মোকে বিচাৰি ফুৰিছ হে, দাঁতকেইটা চাওক দুটৰিজনী এজনী। ক কিবা এটা নক, নতুন বছৰ বুলি হেপ্পী নিউ ইয়েৰ বুলি কৈ দিব পাৰ, সেইকণো জ্ঞান নাই বাবা, সেইকণো জ্ঞান নাই হে। চুলি ধুই কাক ল'ৰা পতাবলৈ যা হে, স্কুলত কেইটা পঠাইছ, স্কুলত কেইটা পঠাইছ, কেইটা ল'ৰা পঠাইছ, কেইটা ল'ৰা পঠাইছ, কৈছা কেইটা ল'ৰা পঠাইছ, কৈছা কেইটা ল'ৰা পঠাইছ, ক সঁচা কথা ক, কেমেৰা ফ্ৰণ্টত ক কেইটা পঠাইছ, ক ক কেইটা পঠাইছ, ক ক ফটং নকৰ, নামাৰিবি ককাই ডাঙৰ হাতত হাত থ'ব নাপায়, ডাঙৰকে তেতিয়া ধেমালি কৰোঁ আৰু, কিন্তু ভণ্টি নহয়, ধেমালি অকণ কৰিব লাগে ন, ধেমালি কৰিলে মানুহে ভাল পাব। ভাত খাম তাই কি কয় নহয়, ক কিবা এটা। কি ক'ম মই তাই নতুন বছৰৰ শুভেচ্ছা থাকিল তোমালৈ, দুইটালৈকে থাকিল দেই ছোৱালী, সকলোলৈকে সকলোলৈকে নতুন বছৰৰ শুভেচ্ছা থাকিল। কুশল মংগলে থাকক, মোৰ জীৱনলৈ সুখ শান্তি কঢ়িয়াই আনক, নতুন নতুন উৎসাহ উদ্দীপনা কঢ়িয়াই আনক, চলি যোৱা বাস্তৱৰ দিনবিলাক যাতে সুখে শান্তিয়ে কটায়, কাৰো মাজত হাইদন নোহোৱাকৈ, বিপদ বিঘিনি নোহোৱাকৈ যাতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, যাতে কুশল মংগলে সকলোকে ৰাখক, লগতে তুমিও থাকিবা, ছোৱালীও থাকিবা। লাখটকীয়া আশীৰ্বাদ দি দিলি বে ছোৱালী, লাখটকীয়া আশীৰ্বাদ দি দিছে হয়, ইয়াতকে নালাগে আৰু কি চাবি, পিছতকে চাবি, পিছতকে চাবি, চাউণ্ডটো একে ক্লিয়াৰ আহিব দে, লাখটকীয়া আশীৰ্বাদ আৰু ন পাই গৈছে, লাখটকীয়া আশীৰ্বাদ দি দিছে তোৰ চবকে। কেনেকুৱা দিলে, কেনেকুৱা লাখটকীয়া আশীৰ্বাদ দে, লাখটকীয়া আশীৰ্বাদ হয় এইটো, লাখটকীয়া আশীৰ্বাদ কোনেও নিদিয়ে, আমাৰ মায়েহে দিব পাৰে আকৌ। হ'ব সেইটো মানে চিৰিয়াছলি ভালেই দিছে ন,
ভালকৈ দিছে চবৰে যাতে ভাল হওক আৰু সেইটোৱে আৰু ফটোমি কৰিছোঁ কিন্তু ভাল হওক চবৰে ভালকৈ দিছে ভালৰ কাৰণে দিছে কিবাটো তো ভাল হওক আৰু এতিয়া মই ডান্স ক্লাছ যাওঁ বাই বাই বেমাৰী কিবা খাবি নেকি পইচা পাতি নাই পইচা দে দে পইচা দে লৈ আহিম দে আহোঁতে লৈ আহিম দে পইচা দে অ' খুৰী 20 টকা দিয়ক হা আজি পইচা দিব নাপায় নেকি এই ধেমালি কৈছোঁ আৰু যোৱাখিনি নেদেখাওঁ একেখিনি ৰাস্তাকে কিমান দেখাম ন তই একে ডান্স ক্লাছতে লগ পাম আৰু দিয়ক আৰু নৃত্য নাটিকা কৰিম নৃত্য নাটিকা ডান্স নহয় নৃত্য নাটিকা দিয়ক বাই বাই 15 minutes later. আমি পালোহি ডান্স ক্লাছ ভিতৰত কোন আছে সুজিত হেপী নিউ ইয়াৰ ব্ৰ আছিলে Happy New Year, bro! Yo, man. হেপী নিউ ইয়াৰ Happy New Year. এবাৰ ক'লোঁ হেপী নিউ ইয়াৰ Joey, आगे लगा दो। बोले और जाते हो काम बजाना है वही बजाएगा सॉन्ग में बजाना ऐसे मत करो साले अबे কিয় এছা মত কৰিব বৰ মনোজ লাগে এনেকৈ যে কি কয় क्या এই এইটো চন্দন দাদা দেখাই তাত কেইটা বুলি যে कौन এই চন্দন দাদা দেখাই যে bare মনোজ লাগে এইটো যে ये मकसूद समझ रहे हो ये जिन्नू गिटार बजाएगा गिटार अब ऐसा मत करो bare मनुष्य लग रहे हो बहुत मनुष्य लग रहे हो हमारे अब्बा गिटार हारमोनियम बजाते थे तुम मत बजाओ अजय 2 स्टेप दिखा না 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 अभी कर আহিব আপোনালোকে ইয়ালৈ এডমিশ্যনো ল'ব পাৰিব চাবও পাৰিব ক্লাছটো আহিব এপাক মছজিদ 60 FPS 1080 after practice তো হেল্ল' গাইজ প্ৰেক্টিচ কৰিলোঁ প্ৰেক্টিচ কৰাৰ পাছত এতিয়া মানে কি হ'ল এই আজি নতুন বছৰ নতুন বছৰৰ কাৰণে মানে আমাৰ ইয়াতে বাৰ্থডে কেক এটা কাটিব তো মানে সৰুকৈ কেক এটা কাটিব আৰু কেকটো কটাৰ পিছত কেকটো কাটি লওক চবেই ভিতৰত মানে এয়া কৰি আছে মম চম জ্বলাব আৰু জ্বলাকৈ কেক চেক কাটিব কেক চেক খাম আপোনালোকক খাম চাই থাকক आगे बढ़ जा मैं जूता ले लूंगा মোৰ ফোনটো ক'ত তোৰ ফোনটো তাতে থৈ গুচি আহিলোঁ আকৌ দিয়া কাটা কোনে কাটিব কাটা চন্দনা কাটা কাটা কোনে কাটা কাটা হা ক'ৰ পৰা কেণ্ডেল আনিবা কাটা বোলে পইচা এটা মিলা হ'লে ভাল আছে কিমান দিছে 20 টকা কিমান 20 টকা 20 দিছে ইয়া কিবা এটা কৈ দিয়া किसी ने দিয়া 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 চুই যা না পিছে যা ফু কইবা খুই না কলা বাবে আবা ফু মাইলে হলা সবে সবে ফু লাগে হ্যাঁ এটাত কৰিলে অথবা মানে সিহঁতৰ ডিছকাশ্যনে কৰি নহয় মানে কিনো কৰি থাকে জানো মানে এটাত থ'লে হয় এটাত ভিডিঅ' এটা কৰি থ'লে হয় মানে এটা জেগাত উপস্থিত আছোঁ Happy New Year, Orange family. Yeah. Happy New Year. मैं अपना हिस्सा ले लेता हूँ कुछ बोलना है? अबे केक खा ले बे। हमको चकवाया भी नहीं पीस निकालो हम पीस कर रहे छोड़। साडियो मम्मी ने कोई दिसु बैग के माने कोई दे दिया ओए साउ ए साउ তোমালোক নাযাও মোৰ মাজত সোমাব চাই দিয়া ভিডিঅ' কৰছ মেটি ধৰি থাকিলে ভিডিঅ' কৰ কেমেৰা হাতত তই দে কেমেৰাটো কা অঁ দে কৈ থাকা ঐ চাই দিয়া না सर मो फोन है अबे रुक ना छुआ देगा क्या के निकालेगा 14 15 16 1 2 3 4 5 6 7 8 নকৰিবা না কিয় क्यों किया सब কাইলৈ কম দিয়া
কৈছে কেকটো একে কোনেও দেখাই পোৱা নাই আজিলৈ কেক কোনেও খায়ে পোৱা নাই আমাক গ্ৰুপত এনেকৈ কেক কাটিলে এনেকুৱাই হয় থপিয়া থপি যেটো হ'ব খাটাং আপোনালোকে দেখিবলৈ পাইছে থপিয়া থপি হৈয়ে আছে মইতো একে মাজতে সোমাই লৈছোঁগৈ নহ'লে নাপামেই জানোৱেই সৰু পিচটা পাম সৰু পিচটো খাই কি হ'ব তো এনেকুৱা হ'বই হ'ব কেক এনেকুৱা মানে সোণহে আনিছে যেনিবা কেক নহয় আৰু মানে চব একে হেঁচা তেলা খাই পৰে আমি যে আজিলৈকে এনেকৈ কেক খাই পোৱাই নাই পিছৰ এনেকা যে এনেকা খাওঁ এনেকা এনেকা খাওঁ যাৰ নাম লৈ ল'ব দেই নাই 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 এনেকুৱা হ'লে काटा हो गए बहुत मेहनत से लोग तो हाथ था 2 साल মিনা কল जबड़ा भी আচ্ছা ই কেমেৰা ফোনটোত কি কৰি আছে বে এটা কভাৰটো দি বাবা ভিডিঅ' কৰিব দিয়া বাবা ये मेरा ये হা मुंह बहुत लेपना पड़ा নামি চালবা कल राज का फोटो टेक लेके मुंह पे एक मुले के दिया दुओ मन तो दी अरे हम लोग रात में खाएगा फिर सन खाली गु দিয়া না साइड में बन दियो अब कौन है सर भगवान दियो साइड हो या साइड लगी बोल के की कोन खाबले मोर दियो খালা হাত চাত ধুই আহোঁগৈ কেলা शाहरुख खान के लिए रख दीजिएगा आप क्या होते वहाँ पे তো আমাক কেক চেক কটা হৈ গ'ল কেক চেক কটা হোৱাৰ পিছত আকৌ প্ৰেক্টিছ হ'ব প্ৰেক্টিছ কৰিম প্ৰেক্টিছ হোৱাৰ পাছত আমি যাম আৰু দিয়ক বাই বাই হেল্ল' গাইজ প্ৰেক্টিছ চেক্টিছ চব খতম হৈ গ'ল ভাগৰ লাগিছে ভাগৰ লগাৰ পাছত এতিয়া ঘৰত যাওঁ ঘৰত যোৱাৰ পাছত ঘৰত অলপ ৰেষ্ট ল'ম তাৰপাছত আকৌ জমেট'লৈ আহিবলৈ আছে বাই বাই ব্লগটো এইখিনিতে শেষ কৰোঁ আছিল সৰু ব্লগ এটা নিউ ইয়েৰ বুলি তো দিলোঁ বাই বাই চি ইউ গাইজ লাভ ইউ